friends, welcome to Misk Korean Vlogs. Thumbnail to likhi to apnaloke gom paise sage je aji ami device unboxing korim. Aru heya hol Prestige induction cooktop model to hol PIC 20.0. Aru ei video tut moi ei device to detail review aru demo dim. Aru ei device to price hoy printed price hoy 2895 rupees aru apnaloke jodi etu online order kore etu apnaloke 1865 rupees man pai jabo. আৰু লগতে যদি এইটো আপুনি বিগ বিলিয়ন ডে সেল বা গ্ৰেট ইণ্ডিয়ান ফেষ্টিভ সেলত যদি আপোনালোকে এইটো অৰ্ডাৰ কৰে সেইটো আপুনি আৰু কমত পাই যাব সো এইটো ডিভাইচৰ যদি আপুনি বাইং লিংকটো লাগে সেইটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চেক কৰি ল'ব আৰু এইটো আনবক্সিং কৰাৰ আগতে আহক ইয়াৰে পাৱাৰ কনজাম্পশ্যন আৰু ৰেটিংছখিনি জানি লওঁ ইয়াত প্ৰডাক্টছটোৰ কিছুমান ফিচাৰ্ছ লিখি দিয়া আছে যেনেকৈ ইণ্ডিয়ান মেনু অপশ্যনছ আছে অট'মেটিক ভল্টেজ ৰেগুলেটৰ আছে এনাৰ্জি ছেভিং প্ৰডাক্ট লিখি দিছে আৰু ইয়াৰ পাৱাৰ ৰেটিংটো হ'ল 1600 ৱাট 50 হাৰ্টছ এণ্ড 230 ভল্ট AC পাৱাৰ ছাপ্লাই লাগিব যোনটো ইণ্ডিয়াত নৰ্মেলি থাকে তেন্তে আহক আমি এইটো আনবক্সিং কৰোঁ এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দি দিওঁ এই প্ৰডাক্টটোৰ লোড কেপাচিটি হয় 10 kg মানে 10 kg লৈকে খানা ইজিলি কুক কৰিব পাৰিব সো পেকটোৰ ভিতৰত ডিভাইচটো আহে আৰু লগতে ইউজাৰ মেনুৱেল কম ৱাৰেণ্টি কাৰ্ডখন পাই যাব এই প্ৰডাক্টটোৰ 1 ইয়াৰৰ ব্ৰাণ্ড ৱাৰেণ্টি আছে আহক এতিয়া প্ৰডাক্টৰ ডাইমেনশ্যনছ এণ্ড ৱেইটটো জানি লওঁ এয়া প্ৰডাক্টৰ ফ্ৰণ্ট ছাইড হয় আৰু এইটো কুকিং ছাৰ্ফেচৰ ডাইমেনশ্যনটো হ'ল 25x25 চেণ্টিমিটাৰ আৰু ডিভাইচটোৰ ৱেইট হ'ল 2.5 kg এতিয়া আহক এই প্ৰডাক্টটোৰ ডিটেইলছ এণ্ড ফিচাৰ্ছ জানি লওঁ ইয়াৰে কণ্ট্ৰল বাটনছবোৰ পুছ বাটনছ হয় ইয়াত 12টা পুছ বাটনছ আছে আৰু এখন ডিজিটেল স্ক্ৰীন আছে এইটো পাৱাৰ অন অফ বাটন এইটো ছটে কিপ ৱাৰ্ম হিট মিল্ক ডিপ ফ্ৰাই ইডলি কাৰী প্ৰেছাৰ কুক টাইমাৰ সেট আৰু ডোসা চাপাতি আৰু প্লাছ মাইনাছ বাটনো আছে মানে ভালেখিনি ইণ্ডিয়ান মেনু অপশ্যনছ আছে লগতে ইয়াত অট'মেটিক ভল্টেজ ৰেগুলেটৰো আছে বেক ছাইডত এখন ফেন আছে আৰু এইটো ডিভাইচটো কুল কৰাত সহায় কৰিব আৰু ছাইডত এক্সট্ৰা ভেণ্টছ আছে ইয়াৰ পৰা ভালকৈ হিট ৰিলিজ হৈ যাব ইয়াত আছে এটা 3-pin প্লাগ আৰু মনত ৰাখিব যে এই ৱায়াৰটো বেছি লম্বা নহয় ইয়াৰ লেন্থটো অকল 1.2 মিটাৰ হয় এতিয়া মই এই ডিভাইচটোৰ এটা ডেমো দি দিম মানে ইয়াতে মই কিবা বইল কৰি বা কুক কৰি দেখাই দিম দুটা কণীয়ে বইল কৰি লওঁ বুলি ভাবিছোঁ পাৱাৰ অন কৰিলোঁ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে এটা লাইক কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব আৰু আমি মাইনাছ চাইনেৰে ৱাটেজটো কমাব পাৰোঁ আৰু প্লাছেৰে আমি আকৌ এইটো ৱাটেজটো আপ টু 1600লৈকে আমি ইনক্ৰিজ কৰি দিব পাৰোঁ যিমানে আপুনি ৱাটেজটো বঢ়াই দিয়ে সিমানে ইলেক্ট্ৰিচিটি চাৰ্জেছ আহিব আৰু সিমানে সোনকালে আপোনাৰ এইটো কুকো হৈ যাব যিহেতু এগ বইল কৰিছোঁ এইটো কিপ ৱাৰ্মত ৰাখি কিনে বইল কৰিব পাৰি কিন্তু মই যিহেতু আপোনালোকক ডেমো দেখাব লাগে মই গোটেইকেইটা দেখাই দিম কেনেকৈ আমি অপাৰেট কৰিব পাৰোঁ গোটেই ডিভাইচটো এইটো ইডলি আৰু ইয়াত কাৰী বনাবৰ কাৰণে আৰু ইয়াত প্ৰেছাৰ কুক কৰিবৰ কাৰণে আপুনি প্ৰেছাৰ কুকাৰত যদি ভাত বনায় দেন আপুনি এইটো প্ৰেছ কৰি আপুনি এইটো কুক কৰিব পাৰে এইটো হ'ল টাইমাৰ সেট আমি ইয়াতে টাইমাৰ সেট কৰিব পাৰোঁ যে কিমান টাইমলৈকে এইটো মানে কুক হ'ব দিম ৰাইট সাইডৰ পৰা প্ৰথম দুটা নাম্বাৰছ
আপোনাক মিনিটছ দেখাব আৰু থাৰ্ড নাম্বাৰটো আৱাৰ্ছ মানে কিমান ঘণ্টা সেইটো দেখাই দিব চ' মেক্সিমাম 2 আৱাৰ্ছ আৰু কিবা মিনিটছ আছিলে আৰু আমি মিনিমাম 1 মিনিট এনেকৈ এইটো টাইমটো ছেট কৰি দিব পাৰোঁ তাৰপিছত এই ডিভাইচটো নিজে নিজে অফ হৈ যাব আৰু এইটো বাটন হ'ল ডোচা চাপাতি এইবিলাক বনাবৰ কাৰণে আমি এইটো ইউজ কৰিব পাৰোঁ আৰু এটা বস্তু মই আপোনালোকক দেখাব বিচাৰিছোঁ যে এই চচপেনটো যেতিয়া মই ইয়াৰ পৰা উঠাই দিম তেতিয়া ইয়াতে E0 বুলি দেখাই দিছে মানে ইয়াত এৰাৰ হৈ আছে মানে যেতিয়া পাৱাৰ অন থাকে আৰু E0 দেখায় মানে গম পাব যে ইয়াতে অন হৈ আছে কিন্তু ইয়াতে একো বাচন বা একো ইউটেনচিল আপোনালোকে ইয়াতে দিয়া নাই আৰু আকৌ এইটো থৈ দিয়াৰ পিছত নিজে নিজে ঠিক হৈ যাব এয়া পানীটো উতলিব ধৰিছে আৰু কিছু সময়ৰ পিছত আমি এইটো অফ কৰি দিম তো আজি আমাৰ ডিছো ৰেডি হৈ গ'ল দুটা বইলড এগছ আৰু ইয়াৰে ৰেচিপিটো যদি আপোনালোকে জানিব বিচাৰিছে কমেণ্ট ছেকশ্যনত জনাব আহক আমি এই ডিভাইচটোৰ প্ৰ'জ এণ্ড কনছ জানি লওঁ ইয়াৰ প্ৰ'জ যেনেকৈ বেলেগ ইণ্ডাকশ্যন কুকটপৰ নিচিনা ইয়াৰ প্ৰ'জ এইটো হ'ল যে ইয়াৰ আমি টেম্পাৰেচাৰটো নিজেই কণ্ট্ৰল কৰিব পাৰোঁ নিজে ছেট কৰিব পাৰোঁ আৰু ই ফাষ্ট কুকিঙত হেল্প কৰে আৰু লগতে ই গেছ ষ্টভতকৈ এইটো অলপ ছেফাৰো হয় আৰু এই ডিভাইচটোৰ এয়াই বেয়া হ'ল যে এইটো যিহেতু নতুন টেকন'লজিৰে বনোৱা হয় চ' এইটো মানে অলপ কষ্টলি হয় মানে গেছ ষ্টভতকৈ এইটো অলপ কষ্টলি হয় আৰু লগতে ইয়াতে আমি চব ধৰণৰ বাচন বৰ্তন আমি ইয়াতে ইউজ কৰিব নোৱাৰোঁ ইয়াতে অকল ফ্লেট টাইপৰ বাচন আমি দিব পাৰোঁ আৰু লগতে বাচনটোৰ মেটেৰিয়েলটো কপাৰ আৰু এলুমিনিয়াম হ'ব নোৱাৰে তাৰে লগতে সেইটো মেগনেটিক বেছ হ'লে বেছি ভাল চ' মই ভাবিছোঁ এই ভিডিঅ'টো কুকিং কৰি ভাল পোৱা মানুহৰ কাৰণে বহুত হেল্পফুল হ'ব আৰু যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব তেন্তে আকৌ লগ পাম নেক্সট ভিডিঅ' বাই বাই